বাকী ছাৰ ইয়াতে উঠব নেকি আপুনি কিন্তু ডাঙৰ মানুহ আছে সেইটো কাৰণে ইয়াতে উঠব বোলে আমাৰ ছাৰে নাই 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 এইবিলাকৰ উঠাটো নহয় দেই এই নাই 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 বাকী ভাল লাগছে কিন্তু কি লেভেল ডেভেলপমেণ্ট নাই এইটো বিজেপি চৰকাৰে কৰা যেন লগা নাই এইটো বিজেপি চৰকাৰে কৰা যেন লগা নাই তই ওজন কিমান আছে এনেই হা 65 কিলো আছোঁ মই বৰ্তমান হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সঞ্জিত ব্লগছ আজি ইয়াতে আছোঁ এই চাংচাৰী বৰকা মানে সেইটোৱে লোকেশ্যন কালি যিটো আছিল আজিও সেইটোৱে কিন্তু আজি সুখবৰ যে আজি 12:30 ছুটি হ'ব মানে ইয়াৰ পৰা ওলব 12:30 মানত তাৰপিছত গুৱাহাটীত ড্ৰপ কৰিম তাৰপিছত আৰু ডিউটি নাই ঘৰত থাকিম ঘৰত চাওঁ আজি এনেই অলপ চাহ তাহ খাবা আড্ডা দিবা ওলাই যাবা আৰু স্কুটি লৈ তাৰ বাহিৰে আৰু কি কৰিম সেয়ে আৰু সৌৰভ আছে সৌৰভৰ লগত এই ইটাৰ ভাটা ইয়াতে আছোঁ ইটাৰ ভাটাতে বাকী আৰু সেয়ে ভিডিঅ'টো ইণ্ট্ৰ দি দিলোঁ ষ্টাৰ্ট কৰি দিলোঁ আজিৰ কাৰণে এতিয়া চাওঁ দিনটো আজি কি কৰোঁ কি নকৰোঁ চব দেখাই আছোঁ বৰ্তমানতো ইয়াতে বহি আছোঁ এতিয়া প্ৰায় বাজিল 9:30 বাজিল এতিয়া থাকিব লাগিব 12:30লৈকে 12:30 পিছত ওলাব ওলাৰ পিছত তাৰপিছত গুৱাহাটী যাম আৰু কাৰোবাৰ ফোন মাৰছি ফোনটো গাইজ ফোন আহি গৈছিল মাৰ লগত কথা পাতিলোঁ 5 মিনিটমান মানে তাৰ আগত কথা পাতি আছিলোঁ ইণ্ট্ৰটো দিয়াৰ আগত সেইকাৰণে আৰু ফোন মাৰিল মানুহ আহিছিল বোলে সেইকাৰণে মানে ফোনটো কাটি দিছিল বাকী সেই আৰু ইয়াতে বহি আছোঁ কালিৰ নিচিনা ইয়াতে ষ্টেণ্ডটো আজিও লগাই লৈছোঁ কাৰণ মই মোবাইল চাই থাকোঁ দিনটো বহি পূৰা জব্দ বাকী এইটোৱে লোকেশ্যন বহি আছোঁ আৰু চাওঁ আজি কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ ঠিক আছে গাইজ এতিয়া মই আছোঁ ইয়াতে মানে কালি য'ত পৰা পিক আপ কৰিছিলোঁ সেইখিনি আহি গ'লোঁ ইয়াতে কালি এইখিনিৰ পৰা সূৰ্যটো দেখা পাই আছিলে তো ইয়াতে আহি গ'লোঁ এতিয়া বাজিল প্ৰায় কেইটা চাওকচোন আপোনালোকে কেইটা বাজিল বাজিল 12:10 আৰু 20 মিনিট সময় আছে 20 মিনিট পিছত ওলাৰ পিছত গাড়ীখন ল'ম লৈ ঘৰত গুচি যাম ঘৰত যাওঁ আজি কি হ'ব আজি সোনকালে ছুটি কালিতো বন্ধই আছে কালি কি কৰোঁ চাওঁ এতিয়া বৰ্তমান ইয়াতে বহি আছোঁ হলডাৰটো আৰু খুলবা টাইম হৈ গৈছে আৰু পেণ্ট পিন্ধিবা টাইম হৈ গৈছে হাফ পেণ্ট পিন্ধি আছোঁ পেণ্টটো এটা থৈ দিছোঁ পেণ্টটো পিন্ধিম আৰু ওলাম লাইক ঘৰত যাই চাওঁ কি কৰোঁ কি নকৰোঁ আজি ওলাই যাম এবাৰ চাওঁ কি হয় গাইজ আহি পাই গ'লোঁ এতিয়া এইটো ব্ৰিজৰ ওপৰত মানে আমাৰ শিলপুখুৰী ব্ৰিজৰ ওপৰত এতিয়া যাই আছোঁ ঘৰ মানে আজি সোনকাল ছুটি হৈ গ'ল এতিয়া প্ৰায় বাজিল 1:15 এতিয়া ঘৰত যাই আছোঁ কি হাল্লা আৰু এই ব্ৰিজখন যে দেখা পাইছে নহয় এইখন ব্ৰিজ মানে ৰেডি নোহোৱাতে মানে খুলি দিছে এতিয়া একদম বেয়া গোন্ধ ওলায় এই আগত মাজে মাজে মানে ৰখাই থৈ দিছে এই হেৰি দি দিছে বেৰিকেড দি দিছে মানে এটা বনাই আছে এতিয়াও বনোৱা কমপ্লিট হোৱাই নাই আৰু এইপিনে খুলি দিলে বাকী চাবা গ'লে এইটো বিল্ডিং না আগৰ বিল্ডিংটো নেকি বাকী এইটো আমাৰ অফিচ এইটো বিল্ডিং না এইটো বিল্ডিং এইটো বিল্ডিংটো এইটো আমাৰ অফিচত মানে তলত সেয়ে আৰু এতিয়া ঘৰত যাই থাকোঁ ঘৰত যাই কিনে দেখাওঁ কি হয় ঠিক আছে ৱাইফক বনাবা যে ভাত আৰু কিবা নিবা লাগে নেকি একবাৰ ফোন কৰি সুধি লওঁ তেতিয়াহে গম পাম কিবা যদি নিবা আছে লৈ যাম ঠিক আছে এতিয়া ৰাখি দিওঁ 10 hours later গাইজ ওলাই গ'লোঁ এতিয়া ঘৰৰ পৰা এখন মোৰ গাড়ী ইয়াতে থৈ দিওঁ এতিয়া ওলাই গ'ল মানে যাই আছোঁ বজাৰত মানে এনেই অলপ ওলাই যাওঁ চাওঁ কি হয় বজাৰৰ পিনে অলপ দিয়ক দেখাই আছোঁ ৰ'ব চাহ পানী খাম চাগে এতিয়া লগতটো আছে সৌৰভ তাতে যাই আছোঁ বাকী স্কুটি লৈ যাই আছোঁ দিয়ক এইখিনি ডাউন আছে দেখাইছোঁ বাকী গাইজ আহি গ'লোঁ চাহ খাবৰ কাৰণে আমাৰ ছাৰক দেখা পাইছে পূৰা একদম হাঁহি আছে আজি আৰু বিজেপিৰ ইলেকশ্যন আহি আছে তো সেইকাৰণে অলপ হেৰি হৈছে তাৰ অলপ কামত ব্যস্ততা মানুহটোৰ বেছি বাকী ৰ'ব কেমেৰাটো বাকী চাহ পকৰি আৰু এইপিনে ইয়াৰ পকৰি পূৰা বহি আছোঁ ইয়াতে
চাহ তাহ খাই লৈ কিনে ক'ত যাব সজা চাওঁ ক'ত যায় চাই বোলে এয়া বাকী কাৰ্যালয়ত কাম কেনে চলি আছে মজা এই আগত যাই কিনে কথা পাতিম দে না এতিয়া বহুত হাল্লা হৈছে দিয়ক গাইছ আগত যাই কথা পাতিম বাকী এতিয়া আহি পালোঁ আমি পাব্লিক হেল হয় ছাৰ ক'ত আহি পালে পাব্লিক হেল বাকী এইগিলা ঘৰৰ ওচৰৰ ৰাস্তা যিহেতু সেইটো কাৰণে ঘূৰি আছোঁ আজি অলপমান ফুৰিবৰ কাৰণে ওলাই আহিছোঁ এইটো কিবা হয় ভঁৰাল ঘৰ এইটো কি শিৱ মন্দিৰ মই এতিয়া শিৱ মন্দিৰ পাই গ'লোঁ বা কি হৰণ মাছে যাবা দিওঁ দে ইয়াক অ' ভাই যা তোৰে ভাই দেৰি হৈছে যা বাকী ইয়াক যাবা দিলোঁ নেকি ইয়াৰ বহুত দেৰি হৈ গৈছে বাকী এতিয়া কোনপিনে যাওঁ তাকে ভাবি আছোঁ এইপিনে যাওঁ নেকি আংবাং নাকি আংবাং শনি মন্দিৰ আজি শনিবাৰ যিহেতু অলপমান সেৱা অলপ লৈ ল'লোঁ আপোনালোকে সেৱাটো অলপ লৈ লওক শনি মন্দিৰ হিচাপত দেখাইছোঁ যিহেতু বাকী আৰু সেয়া নাকি এখন মোৰ ড্ৰিম গাড়ী গম পানা স্কৰপিঅ' S11 ক্লাছিক মোৰ ড্ৰিম গাড়ী যোনদিনাখন মই ডাঙৰ ইউটিউবাৰ হওক না সেইদিনাখনে উঠাই দিম মোৰ প্ৰথম গাড়ীয়ে আহিব লাইফত মানে চাদাৰী গাড়ী আৰু ড্ৰিম গাড়ী ডাইৰেক্ট আহি যাব স্কৰপিঅ' S11 তেতিয়াহ'লে S12 ওলাব চাগে মানে আৰু আছেতো 5 বছৰমান যিহেতু তেতিয়ালৈকে S11 ওলাব ক্লাছিক মজা আৰু ঘূৰিম আৰু নেকি পাইচাৰা ঘূৰিম আৰু পূৰা দিয়ক এতিয়া ৰাখোঁ আগত দেখাই আছোঁ কাৰণ এই আমাৰ বিজেপি চৰকাৰৰ ৰাস্তা জমাই পাইছে এই বোকা এইবাৰতো আৰু ভোট দিওঁ না নাই ঠিক নাই বাকী গাইজ এটা বস্তু দেখাবৰ কাৰণে আহিলোঁ বস্তুটো ৰ'ব কেমেৰাটো আগত ভালকৈ ধৰি লওঁ এইখান দেখা হৈছে না এইখান চাব জাপৰিগড় উচ্চ মাধ্যমিক এখন স্কুলতে পঢ়া আমি 2জন নাকি ছাৰ হয় হয় কেনে উৎপাত আছিল না আমাৰ অ' নহয় তই নাছিলি পঢ়া নাই যে এখনত অ' এই জাপৰিগড়ত নাছিল এই মানে আমাৰ ছাৰে LP স্কুলতে পাইছিলোঁ বাকী এখন স্কুলত মোৰ বহুত স্মৃতি জড়িত হৈ আছে যিহেতু মই এখন স্কুলৰ পৰা পঢ়া এই একদম মানে ফাল্টুমি কোনোবাই মানে কাজিয়া কৰিলে মানে প্ৰথম নামটো মোৰে আহিব সঞ্জিত বাকী এইটো LP স্কুলতো এনেকুৱাই আছিল বাৰু এইটো ক'ব নালাগে বাকী এতিয়া যাই আছোঁ নাকি টুমটুম এই এয়া ইমান দামী দামী ঘৰ ডাঙৰ ঘৰ ইমান ডাঙৰ গাড়ী আমাৰো হ'ব গাইছ একদিন আৰু যিমান ছাবস্ক্ৰাইবাৰ আছে চবকে ঘূৰাম নাকি গাইছ বাকী এই পাৰ্কখন কিন্তু কাহিনীটো আৰু ক'ব লগা হৈছে ভাল বনাইছে নতুনকৈ আকৌ হে নতুনকৈ আকৌ পাৰ্কখন কিন্তু ভাল লগা হৈছে গাইছ নাই এনে সৰু ছোৱালী যাব পাৰিলোঁ ডাঙৰ মানুহ হা নাই যাবি নেকি একবাৰ ভাল লাগছে কিন্তু পাৰ্কখন বাকী না এণ্ট্ৰেঞ্চটো এইপিনে হ'ব চাগে এণ্ট্ৰেঞ্চটো বাকী ভাল লাগছে ছাৰ বাকী ছাৰ মোক কিয় এৰি থৈ যায় হে কিয় এৰি থৈ যায় কওকচোন দিয়ক গাইছ দেখাই আছোঁ পাৰ্কখনৰ ভিতৰত যায় বাকী ছাৰ ইয়াতে উঠিব নেকি আপুনি উঠা মন আছিল কিন্তু ডাঙৰ মানুহ আছে সেইটো কাৰণে ইয়াতে উঠিব বোলে আমাৰ ছাৰে অ' ছাৰ আপোনাৰ খেলা বস্তু নাই নেকি ইয়াতে হে নহয় আপোনাৰ খেলা বস্তু নাই নেকি আপুনি যে আহিছে পাৰ্কখনত নাই ওজনটো জোখিব মোৰ লগত একবাৰ হা মোৰ লগত একবাৰ ওজনটো জোখিব নেকি ইয়াতে জোখিব নেকি নাই এইবিলাক সৰু সৰু বস্তু আমি নুঠো দেই নাই এইবিলাকৰ উঠাটো নহয় দেই এই নাই বাকী ভাল লাগছে কিন্তু কি লেভেল ডেভেলপমেণ্ট ভাল লাগছে নাই এইটো বিজেপি চৰকাৰে কৰা যেন লগা নাই বেছি ঐ ইয়াতে বহি কিনে এই মজা দে বহি গ'লোঁ কেনে লাগছে ছাৰ মজা বাকী এনে এখন পাৰ্ক লাগছিল নাকি ছাৰ
লাগছিল লাগছিল না লাগছিল বাকী চশমাযোৰ কিমান পিন্ধিব আৰু খুলি থ'ব অলপমান একো দেখাই নাপাম নহয় ভাল দেখা নাপাব নেকি ঠিক আছে বাকী পাৰ্কখন এনে মজা লাগছে নাকি চব কি বঢ়িয়া লাইটিং এতিয়া এটা ফটো মাৰিব বঢ়িয়া হৈছে এষ্টেটিক হৈছে পুৰা না ৱাও হা ফটো উঠাব লাগিব নেকি গাইজ দিয়ক এক ফটো এটা মাৰি লওঁ আইফোন দি ঠিক আছে লগ পাই আছোঁ গাইজ এই সৰু চলি ওলছে ইয়াতে চাওকচোন কি কৰি আছে ই তই ওজন কিমান আছে এনে হা 65 কিলো আছোঁ মই বৰ্তমান কেনাই ইছ সৰু চলি এক নম্বৰ সৰু চলি মই এইটো গম পাই গ'লোঁ বাকী এনে ভাল লাগছে দিয়ক বাকী ঠিকে লাগছে তালা নামৰে দে তালা কিয় মাৰিব এই মানুহ এখন আছে সোমাই এই এখন আহি গ'ল নেনো গাড়ী বাকী এইখিনি ভাল লাগছে কিন্তু দেই খোজকাঢ়িছোঁ বাকী ঠিক আছে ইয়াৰ পৰা ওলাই যাওঁ ওলাই যাই কিনে দেখাই আছোঁ কি হয় আজি হা বাকী তই চলাবি নেকি চাওকচোন গাইছ কি কৰিব পাৰিছি লাজ চৰম নাই ইয়াৰ বাকী বাচন্তি মোৰ পূৰা ৰেডি মানে এটা ৰাইড এটা যাব পৰা হৈছে এই 3000 মান লো টাৱাং মাৰি আহোঁ বাকী এখন দি যাব পাৰিম নে টাৱাং আৰামছে একবাৰ মাৰি আহিছোঁ তো মই এখন দি সেইকাৰণেতো ইমান চলছি চাই লওঁ বাকী ৰিজাৰ্ভত আছে বাৰু একো কথা নাই সুন্দৰপুৰ নামঘৰ ক্লিপটো আজি অলপ ডাঙৰ কৰিব লাগিব কাৰণ সদায় 9 মিনিট 10 মিনিট এনেকৈ আহি আছে যাই যা যো ক'ত যাবি কেতিয়া এই ৰ হৈ লাগে ভাই কেনে গাড়ী চলাই তই দেখ বাৰু আগত লগ পাই আছোঁ বাকী গাইজ এই মানে বহুত মিছা কথা কৈ মই আজি গম পালোঁ এই মানে নাৰায়ণ পূজা বোলে দিনত হয় বাকী এতিয়া শৰ্মা মানুহ হৈ কিনে কিবা স্পেচিয়েলি থাকিব পাৰে সেইটো কথা নাজানো কিন্তু বাকী এইটো কথা নাজানো আৰু এতিয়া বল বজাৰ চজাৰ কৰিব লাগে বাকী চাকি ল'বা আছে দে যাই থাকোঁ বাই 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 ইউটিউব চেনেল আছে ইউটিউবাৰ এই বলো বলো সঞ্জিত ব্লগ বুলি আছে আগে ইয়াৰ পৰা এতিয়া ওলাই গ'লো নাকি তই হেণ্ডেল কপি কপি গাড়ী চলা আমাৰ ভয় লাগে ভাল এই আছোন বাকী বাইছ ঘৰত আহি পালোঁ ঠিক আছে এতিয়া মানে আৰু একো নাই ভিডিঅ'টো এডিট কৰোঁ তাৰপিছত ইপিনে 10টা বজাত আপলোড হৈ যাব 10টাৰ আগতে হৈ যাব পাৰে ঠিক আছে টিল দেন টাটা বাই বাই